हेलो गाइज वेलकम टू माय चैनल हिमाद्री सेतिया फुरी ভাল পাওঁ আৰু আজিৰ মোৰ ভিডিঅ'টো বিশেষ হ'ব মই কাৰণ আজি বিশেষ বুলি ভাবো কাৰণ মই আজি ভিডিঅ'টোত আপোনালোকক দেখাম তিতাবৰৰ এজন প্ৰকৃতি প্ৰেমী খুৰা যাৰ নাম পৃথিৱীত নহয় মানে পৃথিৱীত নহলেও তেওঁৰ বৰ্তমান বহুত ঠাইত তেওঁ এতিয়া বিখ্যাত হৈ পৰিছে কাৰণ এতিয়া বৰ্তমান যেটো পৰিস্থিতি আৰু প্ৰকৃতিৰ কাৰণে যেটো প্ৰয়োজন মানে বৰ্তমান পৰিস্থিতিত এটা প্ৰয়োজনীয় কাম তেওঁ কৰি আছে আৰু যেটো প্ৰয়োজনীয় কাম আমি বহুতে ভাল দেখি কৰিব বিচাৰো তেনেকুৱা নহয় তেওঁ নিজে এটা মানে আইডল হিচাপে এজন আইডল পাৰসন হিচাপে এটা কাম কৰি আছে আৰু সেই বিশেষ কামটোনো কি আৰু সেই বিশেষ কামটোৰ জৰিয়তে তেওঁ পৃথিৱীত নহলেও মই পৃথিৱী বাৰে কৈ পাইছো কাৰণ হয়তো এদিন তেওঁ এই কামটোৰ জৰিয়তে এদিন পৃথিৱী বিখ্যাত খুৰাজন হ'ব পাৰিব বুলি মই কামনা কৰোঁ আৰু তেওঁৰ যি কাম সেই কামেৰে তিতাবৰখন কেনেদৰে ধুনীয়া কৰি ৰাখিছে মানে তিতাবৰখনৰ এটা ভিউ প্লেস হেতু এটা হৈ পৰিছে মানে আৰু তাকো বিনামূলীয়া ভিউ প্লেস আৰু সেই ভিউ পইণ্টত মই আজি যাম আপোনালোকক মই ভাবো কাৰণ সেই তেওঁৰ যেটো পৰিবেশ সৃষ্টি কৰি থৈছে সেই পৰিবেশটো এইটো সিজনত বেছি ধুনীয়া হৈ থাকে আৰু সেই কাৰণে এইটো সিজনত এপাক নগৈ তেওঁৰ ঘৰলৈ নোৱাৰি সো গৈ আহোঁ এপাক মোৰ লগতে আপোনালোকক মই দেখুৱাই যাম সেই ধুনীয়া পৰিবেশটোনো কি আৰু এই সিজনটোত তেওঁৰ কিনো ইমান স্পেশাল তেওঁৰ ওচৰত আছে মই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম চাই যাব কপৌ ফুলৰ দেশৰ পৰা মই কৰিছো আৰু কপৌ ফুলৰ দেশখন হৈছে আনত নহয় আমাৰ তিতাবৰৰ ৰঙাজানৰ আৰু ৰঙাজানৰ এই কপৌ ফুলৰ দেশখনত মই গোটেই মানে দেশখনক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কিন্তু অকনমান আমাৰ ভাগ্যটো বেয়া যিহেতু একদিন ৰ'দ আছিলে ৰ'দত মানে পুৰা একদম জিকে বা কপৌ ফুল ফুলি আছিলে প্ৰায় মৰহি গৈছে ৰ'দত আৰু বৰষুণো দি আছে তো কপৌ ফুল বস্তুটো কিমান সেনসিটিভ আপোনালোকেতো গম পায় হাতত ললে আমি হৰি যায় দুই তিনিটা সৰু পাহি তো এনেকুৱা আকৌ ৰ'দ বৰষুণ সব পাই আছে তাতে আকৌ এই দেশখনত কপৌ ফুল এজোপা দুজোপা তিনিজোপা চাৰিজোপা 10 জোপা নহয় ইয়াত আছে 9000 জোপা কপৌ ফুলৰ কি কম সমষ্টি মানে কপৌ ফুল ইয়াত 9000 জোপা আছে আৰু সেই 9000 জোপা কপৌ ফুলৰ প্ৰায় 8000 জোপা সাগে ফুলি আছিল আৰু এতিয়াও বহুত ফুলি থকা কপৌ ফুল মানে মৰহি যোৱা দেখা গৈছে মানে প্ৰায় 9000 জোপাতে কপৌ ফুলৰ ঠাল দেখা পোৱা গৈছে আৰু এই কপৌ ফুলৰ দেশখন গঢ়ি তুলিছে আমাৰ তিতাবৰৰ ৰঙাজানৰ মিঠু গগৈ নামৰ যিজন মোৰ চকুৰ চিনাকিৰ এজন খুৰা যিজন খুব সোনকালে মানে ঘৰুৱা ৰিলেটিভ টাইপছৰ হৈ গ'ল তো তেওঁৰ এই কপৌ ফুলৰ দেশখন মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম